নমস্কাৰ মই পুনৰ এবাৰ মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আকৌ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকক অতি কম সময়ৰ ভিতৰতে ফিছ মছলা কাৰী কেনেকৈ বনাব পৰা যায় তাকে দেখুৱাম। ফিছ মছলা কাৰীটো বনাবলৈ হ'লে ফাৰ্ষ্ট আমি মাছখিনিত ভালদৰে নিমখ হালধি লগাই ল'ব লাগিব। মাছখিনিত ভালদৰে নিমখ হালধি সনাৰ পাছত এনেদৰে অলপ টাইম ৰাখি থ'ব লাগিব যাতে মাছখিনি ভালদৰে মেৰিনেট হয়। এতিয়া আপোনালোকে মছলা কি ল'ব লাগিব আমি চাই লওঁ আহক। ফাৰ্ষ্ট আমি ল'ব লাগিব গোটা জিৰা, কেইফুটামান ৰচুন আৰু জলকীয়া এনেদৰে পিচি ল'ব লাগিব। আৰু তাৰ পাছত আপোনালোকে 3টা মিডিয়াম সাইজৰ বিলাহী পিচিব লাগিব। আৰু তাৰ লগতে অলপমান ফিছ মছলা আৰু ৰেড চিলি পাউডাৰো দিব লাগিব। এতিয়া আমাৰ ফিছ মছলা কাৰীটো বনাবলৈ সব বস্তু ৰেডি হৈ গৈছে। ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰোঁ বলক। তেলখিনি গৰম হোৱাৰ পাছত এতিয়া আমি ফাৰ্ষ্ট মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি এনেদৰে ফ্ৰাই কৰাৰ পাছত এতিয়া আপোনালোকে পিচি থোৱা পিঁয়াজখিনি তেলত দি দিব। আৰু লগতে আপোনালোকে পিচি থোৱা জিৰা আৰু নহৰুখিনি দি দিব। পিঁয়াজ আৰু নহৰুখিনি কালাৰ উঠাৰ পাছত আপোনালোকে পিচি থোৱা বিলাহীখিনি দি দিব। বিলাহীখিনিৰ লগতে আপোনাৰ অনুমানে নিমখ হালধিটো এড কৰি দিব। গৰম পানীখিনি দিয়াৰ পাছত এতিয়া আমি কেইখিলামান নৰসিংহ পাত এড কৰি দিম। এতিয়া আমি ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াতে এনেকৈ এড কৰি দিম। এতিয়া আমি 10 মিনিটমান এনেকৈ ঢাকি থ'ব লাগিব। 10 মিনিটমান এনেকৈ থোৱাৰ পাছত আমাৰ ৰেচিপিটো হৈ গ'ল। এতিয়া আমি মান ধনিয়াটো এড কৰিব লাগিব। আপোনালোকে দেখা পাইছে ইমান কম সময়তে ইমান ধুনীয়া ৰেচিপি এটা ৰেডি হৈ গ'ল। আপোনালোকে যদি ভাল পায় আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড কাষতে থকা বেল আইকনটি প্ৰেছ কৰিব।